মৰমৰ বন্ধু বান্ধৱীসকল, এই বুটখিনি মই কি কৰোঁ চাবচোন। এই বুটখিনি মই ৰাতিয়ে তিয়াই ভালদৰে ধুই চাফা কৰি থৈছোঁ আৰু এতিয়া ইয়াক জ্বলা আৰু নিমখৰ সৈতে মিক্সিত বটিম। এয়া মই মিক্সিত দিলোঁ আৰু এইখিনি মোৰ বটি হৈ গ'ল। এয়া চাওক, এই বুটখিনি মই সম্পূৰ্ণ মিহিকৈ বটা নাই, অলপ মোটা মোটাকৈ ৰাখিছোঁ, কাৰণ মই ইয়াৰ এতিয়া পকৰি বনাম। সেইবাবে মই ইয়াৰ লগত দিবৰ বাবে এটা ডাঙৰ পিঁয়াজ কাটি ৰাখিছোঁ। পিঁয়াজটো মই লম্বা লম্বাকৈ কাটিছোঁ আৰু তাৰ লগত দিবৰ বাবে মই কেঁচা ধনিয়াৰ পাতো কাটি ৰাখিছোঁ আৰু সেইখিনিও মই এতিয়া ইয়াৰ লগতে দি দিম। আৰু ইয়াৰ লগত মই এতিয়া হালধি পাউডাৰ আৰু তাৰ লগতে মই নিমখ দিম। নিমখটো সদায় নিজৰ আন্দাজমতেই দি দিব, কিয়নো তেতিয়া কম বেছি হোৱাৰ কোনো চান্স নাথাকে। বুটখিনি যিহেতু মই অলপ মোটা মোটাকৈ ৰাখিছোঁ, সেইবাবেই তাৰ লগত মই অলপ আটা বা ময়দা যিকোনো দিব পাৰে। মই কিন্তু আটাই দিম, কিয়নো এই আটা বা ময়দাখিনি দিলে পকৰিকেইটা ভাঙি নাযায়। সেইবাবে আপোনাৰ ঘৰত যি থাকে সেয়ে দি দিব, আটা বা ময়দা। মই কিন্তু আটাই দিছোঁ আৰু তাৰ লগতে মই অলপ চাউলৰ গুড়িও দিম, কিয়নো চাউলৰ গুড়ি দিলে হেনো পকৰিকেইটা মচমচীয়া হয়। সেইবাবে মই ইয়াত অলপ চাউলৰ গুড়িও দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰিম। এয়া চাওকচোন, এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰিম আৰু তাৰ লগত অলপ পানী দিম, কিয়নো বেছি পানীৰ প্ৰয়োজন নাই। বুটখিনিও যিহেতু বটি লৈছোঁ, পিঁয়াজতো পানী থাকে, ধনিয়াখিনিতো অলপ পানী আছে, ধুই কটা হৈছে, গতিকে অলপ পানী দি আৰু এইখিনি মই এনেকৈ বনাই ল'লোঁ। আপোনালোকে হাতেৰে চামুচেৰে যেনেকৈ ইচ্ছা সেনেকৈ বনাব। তাৰ পাছত এয়া কেৰাহীত তেল গৰম হৈ গ'ল আৰু মই এয়া চামুচেৰে দি আছোঁ। আপোনালোকে হাতেৰেও দিব পাৰে। ভিডিঅ'টো চাই থকাৰ লগতে যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব আৰু আগলৈ যাতে মই এনেকৈ কিবা দিলে পায় তাৰ বাবে পেজটো ফ'ল' কৰি ৰাখি দিব। এই পকৰিকেইটা ফ্ৰাই কৰিবলৈ বেছি সময় নালাগে। পকৰিকেইটা দিয়াৰ লগে লগে ওলটাই নিদিব, অলপ সময় পকৰিকেইটা ফ্ৰাই হ'ব দিব, কিয়নো বুটখিনি যিহেতু আমি মোটা মোটাকৈ ৰাখিছোঁ, গতিকে ভাঙিও যাব পাৰে। সেইবাবে এফালে যাতে সম্পূৰ্ণ ধুনীয়াকৈ ফ্ৰাই হৈ যায় সেনেকৈ পকৰিকেইটা ফ্ৰাই হ'ব দিব আৰু হেতাখনেৰে লাহে লাহে লাৰিব। এনেকৈ চাওকচোন, এয়া তেল কিমান গৰম হৈছে। পকৰি বনালে সদায় তেলটো বহুত গৰম কৰি ল'ব লাগে, কিয়নো তেতিয়া পকৰিকেইটাত বেছি তেল নাথাকে। সেইবাবে পকৰি বনালে তেলটো সদায় বেছিকৈ গৰম কৰি ল'ব। এয়া চাওক, মোৰ পকৰিকেইটা এফালে ফ্ৰাই হৈ গ'ল আৰু এতিয়া মই পকৰিকেইটা লাহে লাহে ওলটাই দিম। এয়া চাওক, মই পকৰিকেইটা লাহে লাহে ওলটাই দিম। মই এনেকৈ কেতিয়াবা বনাই খাওঁ আৰু মোৰ ভাল লাগে, সেইবাবে মই আপোনালোককো দেখাই দিলোঁ। কেতিয়াবা এনেকৈ বনাই খাবচোন, সঁচাকৈ বহুত ভাল লাগে। বিশেষকৈ বৰষুণৰ বতৰত এনেকৈ বনাই খাব পাৰে, কিয়নো কেতিয়াবা বাহিৰলৈ যাবলৈও মন নাযায় বৰষুণ বতৰত আৰু খাবলৈও মন যায়, তেতিয়া এনেকৈ বনাই খাব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো তেন্তে আপোনাৰ বন্ধুবোৰৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই ভিডিঅ'টো পায় আৰু এনেকৈ বনাই খাব পাৰে। তেতিয়া মোৰো ভাল লাগিব। এয়া মোৰ ভিডিঅ'টো ইমানেই, গতিকে মই এৰিলোঁ।